সামগুৰি সোণাৰীবালিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান এখন দোকানৰ পৰা ড্ৰাগছ সহ আটক কৰা হৈছে এটা সৰবৰাহকাৰী ড্ৰাগছ সৰবৰাহকাৰীটোক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৰফিকুলৰ পৰা জব্দ কৰা হৈছে 85 গ্ৰামকৈ ড্ৰাগছ এখন বাইক আৰু নগদ ধনো জব্দ কৰিছে অভিযানকাৰী আৰক্ষী দলটোৱে দীৰ্ঘদিনে অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আহিছিল ৰফিকুলে প্ৰায় 85 পইণ্ট 85 মানে গ্ৰাম ধৰিছে ক'ত অপাৰেশ্যন চলাইছিলে আপোনালোকে অপাৰেশ্যন ইয়াতে আপোনাৰ চামগুৰি এইটো হেৰি সোণাৰীবালি আইজুল ধাবাত এই কথা হ'ল কাৰোবাক ধৰিছে নেকি ধৰা হৈছে কাক ধৰিছে এই ৰফিকুল ইছলাম ই বহুত দিন ধৰি কৰি আছে বহুত দিন ধৰি মানে আমি জানামতে নতুন দোকান খুলিছে আৰু দোকান খুলি সেইটো কাৰবাৰে কৰা বুলি আমি জানিব পৰা গৈছোঁ কিমান কণ্টেইনাৰ পাইছে কণ্টেইনাৰ 50 মানে উইথ মানে ছাছপেক্টেড হিৰ'ইন পাইছে ন